ছাত্ৰ-ছাত্ৰীসকল আজি অনুশীলনী 5.3 কেইটামান অংক তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকে অলপ মনোযোগেৰে চাবা যদি তোমালোকৰ কিবা অসুবিধা হয় বুজাত তেতিয়াহ'লে মোৰ কমেন্ট বক্সত অনুগ্ৰহ কৰি জনাই দিবা লগতে কৈছো যে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো দবাই দিবা তোমালোকে লাইক আৰু শেয়াৰ কৰিবা লগতে কমেন্টও কৰিবা তেতিয়াহ'লে আমি আজিৰ ক্লাছৰ অংককেইটা আৰম্ভ কৰো এতিয়া আমি 5 নম্বৰ অংকটো কৰিম যে 5 নম্বৰ অংকটো দিয়া আছে যে d = 5 s 9 = 75 a আৰু a 9 উলিয়াব লাগে ঠিক আছে ইয়াত চোৱা a 9 আৰু a ৰ মানটো উলিয়াব লাগে এতিয়া ইয়াৰ পৰা আমি প্ৰথমে লিখি লম কি বস্তু দিয়া আছে এইখিনি ইয়াত লিখি লম কোৱেশ্চন নম্বৰ কিমান আছিল 3 ৰ 5 যে কি দিয়া আছে প্ৰথম আমি লিখি লম যে দিয়া আছে যে d = 5 s 9 = 75 আমাৰ উলিয়াব লাগিব কি a = আৰু a 9 উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা আমাৰ প্ৰথমে আমি a ৰ মানটো উলিয়াম তাৰ পিছত d ৰ মান a 9 ৰ মানটো উলিয়াম আমি ফৰ্মুলা কেইটা কি পাইছিলো এইখিনি আমি ইয়াত লিখিম a n = a + n - 1 d এটো এটা ফৰ্মুলা পিছত 2 নম্বৰ হ'ব যে sn = n/2 twice a + n - 1 d এটো এটা পালো পিছত 3 নম্বৰত আছিল sn = n/2 a + an চোৱা এই তিনিটা ফৰ্মুলাৰ পৰা আমি কোনটো ফৰ্মুলাৰ পৰা আমি a ৰ মান আৰু n ৰ মানটো আমি উলিয়াব পাৰিম এটা তোমালোকে নিজে অলপ অনুমান কৰা চোৱা ইয়াত d ৰ মান দিয়া আছে চোৱা d পিছত চোৱা ইয়াত a ৰ মানটো দিয়া নাই এতিয়া চোৱা a ৰ মানটো দিয়া নাই n ৰ মানটো 9 আছে ঠিক আছে আকৌ চোৱা an টো দিয়া নাই তেতিয়াহ'লে আমি এইটো কৰিব নোৱাৰিম পিছত এইটো চোৱা যে sn = n/2 twice a চোৱা a ৰ মান দিয়া নাই ইয়াৰ পৰা আমি উলিয়াব লাগিব ঠিক আছে বুজিছো sn আছে ইয়াত ঠিক আছে পিছত আছে n ৰ মানটো দিয়া আছে আৰু d ৰ মানটো দিয়া আছে তেতিয়াহ'লে আমি এইটো ফৰ্মুলাত আমি কৰিব পাৰিম ঠিক আছে তেতিয়াহ'লে আমি লিখিম যে এতিয়া যে s9 = 75 এইখিনি দিয়া আছে আমি জানো যে এতেকে যে sn = n/2 start bracket twice a + n - 1 d এটো আমি ফৰ্মুলাত জানো ঠিক আছে তেতিয়াহ'লে চোৱা s9 n মানে কিমান n মানে 9 ঠিক আছে তেতিয়াহ'লে sn ৰ ঠাইত আমি কি লিখিব পাৰিম 9 লিখিব পাৰিম ঠিক আছে তেতিয়াহ'লে আমি এইখিনি আমি ইয়াত বহুৱাই দিম যে implies sn মানে কিমান হ'ব যে n/2 যে n মানে কিমান আমি ইয়াত আকৌ লাগিলে চাই লওঁ যে n মানে কিমান 9/2 চোৱা যে twice a + n মানে 9 - 1 d ঠিক আছে এটো পালো তে এইখিনি আমি ইয়াত বহুৱাই দিম যে s9 ৰ ঠাইত বহুৱাই দিম যে 9/2 third bracket twice a plus ইয়াত কিমান হ'ব 8 হৈ যাব
আগতে মই ইয়াত লিখি লওঁ 9 minus 1 d ঠিক আছে ইয়াত লিখিলোঁ ইকুৱেল টু কিমান আছিলে 75 এতিয়া এটা কাম কৰোঁ এই 2 ইয়াত হৰণ আছে সেইফালে লৈ গ'লে কি হৈ যাব পূৰণ হৈ যাব আমি প্ৰথমে কি কৰিম তাত গৈ পূৰণ কৰি দিম যে 9 into twice a plus ইয়াত বিয়োগ কৰিলে কিমান হ'ব 8d ইকুৱেল টু 150 মানে এই দুইটো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 150 হ'ব এতিয়া আমি ইয়াত কি কৰিম ইয়াত পূৰণ আছে এটো নটো হেফালে লৈ গ'লে কি হৈ যাব হৰণ হৈ যাব where twice a plus 8d equal to নালাগে equal to 150 divided by 9 হ'ব ঠিক আছে এটা implies যে twice a plus 8 into d ৰ মানটো ইয়াত আমি কিমান পাইছিলো 5 পাইছিলো 5 টো ইয়াত বহুৱাই দিম এই 5 টো যদি আমি ইয়াত বহুৱাই দিও হৈ যাব কোনো কথা নাই যে ইয়াত বহুৱাব লাগিব হেতু কোনো কথা নাই ঠিক আছে তেতিয়া হলে আমি ইয়াত লিখিম যে কি twice a the plus ইয়াত কিমান হ'ব 40 equal to 150 divided by 9 the twice a equal to eto plus হেফালে নিলে কি হৈ যাব মাইনাস যে 150 divided by 9 eto minus hobo 40 the twice a equal to আমি LCM লৈ লম দুটাৰ কিমান হ'ব 9 9 9 ত কিমান একবাৰ যাব তেতিয়া হলে ইয়াত কি 150 লগত পূৰণ কৰিলে ইয়াত 150 হ'ব পিছত মাইনাস আছে এটো একবাৰ যাব তেতিয়া হলে 9 তে 40 ৰ লগত 9 পূৰণ কৰিলে হৈ যাব 360 ঠিক আছে এতিয়া সো আমি ইয়াৰ পৰা যদি a টো ৰাখো আৰু যদি 2 টো ইয়াত কি আছিল পূৰণ হেফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব তেতিয়া হলে ইয়াটো ইয়াত ৰাখি দিলো 2 টো ক'ত যাব ইটোৰ তলত আহি যাব 9 into 2 ওপৰত থাকিব কি 150 minus 360 ঠিক আছে এতিয়া সো 360 ৰ পৰা যদি আমি 150 বাদ দিও তেতিয়া হলে কিমান থাকিব আমি এইখিনি ইফালে লিখি দিম যে a equal to হ'ব যে 150 যদি আমি মাইনাস কৰো ইয়াৰ পৰা তেতিয়া হলে হ'ব ইয়াত মাইনাসৰ 210 এটো মাইনাস 2 ইয়াত কি আহিল সোৱা মাইনাস 2 কিয় আহিল এই কাৰণে আহিল যে 360 টো কি যে ডাঙৰৰ আগত যেটো চিন থাকিব সেই চিনটোই তোমাৰ ৰিজাল্টত বহিব সেই কাৰণে ইয়াত আমি লিখি দিছো 210 এতিয়া তলত থাকিব কিমান 9 আৰু 2 9 আৰু 2 দি ইয়াত হৰণ কৰি দিও একবাৰ থাকিব তোমাৰ ইয়াত একত নাযায় সেই কাৰণে ইয়াত দিম 0 এতিয়া আহিব 10 10ত যাব 5 বাৰ দিয়া সো ইয়াত 3 বাৰ যাব ইয়াত 3 যাব 3 বাৰ থাকিব 1 15 15ত যাব তোমাৰ 5 বাৰ তেতিয়া আমি ইয়াত এর মানটো কিমান পালো a equal to পালো -35 divided by 3 পালো ঠিক আছে এটা আমি পালো এতিয়া আমি a9 নৰ ঠাইত আমি এই মানকিটা বহুৱাই দিম বহুৱাই দিলে যেটো হ'ব এটা আমি লিখিম এতিয়া বা আকৌ আমি জানো কি যে an equal to বা ইয়াতে আমি ইয়াত লিখিব পাৰিম an equal to a plus n minus 1 d ঠিক আছে এতিয়া সোৱা n ৰ মানটো দিয়া নাই আমাৰ এটো উলিয়াব লাগে তেতিয়া হলে n মানে 9 equal to a ৰ মানটো আমি ইয়াত কিমান ওলালো যে -35 divided by 3 plus n ৰ মানটো 9 9 minus 1 into d ৰ মানটো কিমান আছিল 5 যে -35 divided by 3 plus ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হ'ব 8 into 5 ওপৰত থাকিব -35 divided by 3 plus 5 8 গুণ কিমান হ'ব 40 হ'ব এতিয়া ইয়াত আমি কি কৰিম লহাগু লম 3 আৰু 1 ৰ লহাগু হ'ব 3 যে 3 3 ত একবাৰ 1 এটোৰ লগত পূৰণ কৰিলে যেটো আছে হেতোই হ'ব প্লাস এটো 3 বাৰ 3 40 ৰ লগত পূৰণ কৰিলে 120 হ'ব
এতিয়া চোৱা যে তলত থাকিব কিমান 3 এতিয়া 120 পৰা যদি আমি এইখিনি বিয়োগ কৰোঁ তেতিয়াহ'লে থাকিব কিমান 85 ওলাব আমি পালো কাৰ মান n9 ৰ মান পালো এৰ মান পালো এতিয়া আমি লিখি দিম এতেকে যে a ইকুৱেল টু কিমান আছিলে -35 divided by 3 আৰু an বা 9 ইকুৱেল টু পালো কিমান 85 by 3 হৈ গ'ল আমি এই ৰিজাল্টটো পাই গ'লো চোৱা আমি 8 নম্বৰ অংকটো কৰো 8 নম্বৰ অংকটো দিয়া আছে an ইকুৱেল টু 4 d ইকুৱেল টু 2 sn ইকুৱেল টু -14 n আৰু এৰ মান উলিয়াব লাগে ঠিক আছে তাহলে আমি আৰম্ভ কৰো 3 নম্বৰৰ 8 নম্বৰ অংকটো যে ইয়াত কি বস্তু দিয়া আছে প্ৰথমে আমি লিখিম যে দিয়া আছে an ইকুৱেল টু কিমান আছিলে 4 d ইকুৱেল টু 2 sn ইকুৱেল টু -14 আমাৰ উলিয়াব লাগে কি n ইকুৱেল টু আৰু a ইকুৱেল টু এইখিনি আমাৰ উলিয়াব লাগে সো ইয়াত এটা বস্তু কমন দিয়া আছে এটা হল d ৰ মান ঠিক আছে আমাৰ উলিয়াব লাগে কি n আৰু a আমাৰ আৰু এটা বস্তু দিয়া আছে an আৰু sn এই দুটাৰ মানৰ পৰা আমি n আৰু এৰ মানটো কি কৰিম উলিয়াম প্ৰথমে চোৱা যে এতিয়া আমি কি লিখিব পাৰিম এইটোত লিখো এটো লিখিবলৈ হলে আমি লিখিব পাৰিম কি যে an ইকুৱেল টু a plus n minus 1 d আমি এখিনি লিখিব পাৰো এতিয়া চোৱা a n ৰ ঠাইত আমি কি বহুৱাব পাৰিম 4 ইকুৱেল টু এৰ মানটো ইয়াত দিয়া নাই তেতিয়াহলে আমি ইয়াত কি কৰিম এটো ৰাখিলো প্লাস n ৰ মানটো দিয়া নাই তেতিয়াহলে n minus 1 d ৰ মানটো কিমান আছে 2 ইয়াত আমি বহুৱাই দিছো এতিয়া চোৱা 4 ইকুৱেল টু a প্লাস এটোৰ লগত পূৰণ কৰিলে 2 পূৰণ কৰিলে কি হ'ব 2n - 2 প্লাস এতিয়া এই -2 আমি এইফালে লৈ আহিম তেতিয়াহলে কিমান হ'ব চোৱা যে 4 প্লাস 2 -2 এইফালে আনিছো প্লাস হৈ গ'ল ইকুৱেল টু হ'ব a প্লাস 2n ঠিক আছে এইখিনি আমি এইফালে লৈ আহো যে a প্লাস 2n ইকুৱেল টু এটো এইফালে লৈ যাও তেতিয়াহলে কি হৈ যাব 6 এটোক আমি এটা সমীকৰণ দি দিলো পিছত আকৌ আৰু এটা কি আছিল sn আছিল সেই কাৰণে এটোত লিখো sn ইকুৱেল টু আমি লিখিব পাৰিম ইয়াত দুটা ফৰ্মুলা আছে আমি দুইটা ইউজ কৰিব পাৰিম এটা আছে sn ইকুৱেল টু n/2 যে n/2 আৰু আছে তোমাৰ a যে twice a plus n minus 1 d এটা আছে ইয়াতো আমি ঠিক একেধৰণে আমি কৰি দিব পাৰিম এটোৰ মানটো কিমান আছিল -14 ইকুৱেল টু সোয়া n/2 ইয়াত কি আছে a এর ঠাইত আমি ইয়াৰ পৰা আমি মানটো ইয়াত বহুৱাই দিব পাৰিম কেনেকৈ দিব পাৰিম সোয়া যে a ইকুৱেল টু আমি লিখিব পাৰিম যে 6 এটো যদি আমি হেফালে লৈ যাও তেতিয়াহলে কি হ'ব 6 - 2n এটোক আমি 1 নম্বৰ সমীকৰণ দি দিও এটো আমাৰ নালাগে এই এর ঠাইত আমি এইখিনি মান ইয়াত বহুৱাই দিম যে 2 into a মানে কি 6 - 2n plus n minus 1 d ৰ মানটো ইয়াত কিমান আছিল 2 বহুৱাই দিলো ঠিক আছে implies the -14 equal to
বা আৰু এটা আমি ইয়াত কৰিব পাৰিম যে এইটো চোৱা এইটো কি আছে হৰণ আছে হৰণ যদি থাকে ইকুৱেল ৰেফাৰেল লৈ আহিলে কি হৈ যাব পূৰণ তেতিয়াহ'লে আমি ইয়াত এইটো পূৰণ কৰি দিওঁ কিমান 2 তেতিয়াহ'লে থাকিব ইয়াত কিমান n এই 2 দি পেলাই আমি এইখিনি পূৰণ কৰোঁ 2 6 গুণ কিমান হ'ব 12 মাইনাছ 2 2 গুণ কিমান 4n প্লাছ 2 এটাৰ লগত পূৰণ কৰিলে কি হ'ব টুৱাইছ n মাইনাছ 2 একৰ লগত পূৰণ কৰিলে 2 হ'ব ইমপ্লাইজ এই দুটা পূৰণ কৰিলে কি হ'ব -28 ইকুৱেল টু চোৱা যে n ইয়াত আমি যোগ বিয়োগ কৰি দিওঁ চোৱা প্লাছৰ আছিলে টুৱাইছ n আৰু মাইনাছৰ আছে 4n তেতিয়াহ'লে ইয়াত কিমান থাকিব মাইনাছৰ 2n থাকিব আৰু চোৱা ইয়াত প্লাছৰ মাইনাছৰ 2 আৰু প্লাছৰ 12 প্লাছৰ 12ৰ পৰা আমি এইটো বিয়োগ কৰিলে কিমান থাকিব 10 থাকিব আৰু মাইনাছ টুৱাইছ n ইয়াত থাকিব so -28 ইকুৱেল টু n এটাৰ লগত পূৰণ কৰিলে কি হ'ব 10n মাইনাছ পূৰণ কৰিলে 2n স্কয়াৰ ঠিক আছে এতিয়া আমি এটা কাম কৰিম এইখিনি আমি এইফালে লৈ আহিম এইফালে লৈ আহিলে কি হ'ব -2 এইফালে আনিলে প্লাছ হৈ যাব আৰু ইয়াত +2 মাইনাছ হৈ যাব তেতিয়াহ'লে আমি এইফালে লৈ আহোঁ যে টুৱাইছ n স্কয়াৰ এটো +2 এইফালে আনিলে কি হ'ব -10n পিছত এই মাইনাছ কিমান আছিল 28 ইকুৱেল টু ইয়াত কি থাকি যাব 0 এতিয়া চোৱা আমি ইয়াৰ পৰা এটা কমন ল'ব পাৰিম যে 2 এটা কমন ল'ব পাৰিম 2 এটা কমন লৈ লওঁ তেতিয়াহ'লে থাকিব কিবা 2 এৰে আমি হৰণ কৰিব পাৰোঁ যে n স্কয়াৰ মাইনাছ 10ৰ ঠাইত আমি ইয়াত কি লিখিম 5 লিখিম 5n মাইনাছ ইয়াত কিমান হ'ব 14 ইকুৱেল টু 0 আমি ইয়াত লিখি দিম কি যে 2 এৰে হৰণ কৰি ঠিক আছে এতিয়া আমি পালো কিমান যে n স্কয়াৰ মাইনাছ 5n মাইনাছ 14 যে n স্কয়াৰ মাইনাছ 5n মাইনাছ 14 ইকুৱেল টু 0 সৰি ইয়াত -2 ঠিক আছে ইকুৱেল টু 0 এতিয়া আমি কি কৰিম ইয়াত উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ পৰা n ৰ মানটো আমি উলিয়াম উৎপাদক বিশ্লেষণ কৰিবলৈ হলে এই দুটা কি কৰিব লাগিব প্ৰথম পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 14 হ'ব ঠিক আছে পিছত চোৱা ইয়াত চিহ্নটো কি আছে মাইনাছ তেতিয়াহ'লে মাইনাছ কৰিলে আমাৰ কি ওলাব লাগিব 5 ওলাব লাগিব মাইনাছ কৰিলে 5 পূৰণ কৰিলে 14 তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আমাৰ এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যাতে পূৰণ কৰিলে কিমান হয় 14 হয় আৰু বিয়োগ কৰিলে কিমান হ'ব লাগিব 5 তেতিয়াহ'লে এই সংখ্যা কেইটা আমি কি পাম যে 14ত আমি কি 2 এৰে হৰণ কৰি আছো হৰণ কৰিলে ইয়াত কিমান থাকিব 7 আৰু 2 গুণ কিমান হয় 14 তেতিয়াহ'লে আমি পাই গ'লো যে 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 5 n স্কয়াৰ মাইনাছ 7 মাইনাছ 2n মাইনাছ 40 ইকুৱেল টু 0 n স্কয়াৰ মাইনাছ 7 এটাৰ লগত পূৰণ কৰিলে কি হ'ব 7n মাইনাছ কি হৈ যাব a মাইনাছ আৰু a মাইনাছ প্লাছ হৈ যাব 2 ৰ লগত আকৌ কি হ'ব n পূৰণ হ'ব -14 ইকুৱেল টু 0 এতিয়া আমি কি কৰিম দুটাৰ পৰা আমি কমন লম সো এই দুটাৰ পৰা কি কমন যাব n এটা কমন যাব থাকি যাব ইয়াত কি n পিছত থাকিব মাইনাছ ইয়াত থাকিব কি 7 প্লাছ সো এই দুটাৰ পৰা কি কমন যাব 2 কমন যাব 2 কমন গলে ইয়াত থাকিব কি যে ইয়াত থাকিব n পিছত মাইনাছ ইয়াত 2 কমন গল থাকিল কিমান 7 ইকুৱেল টু 0 এতিয়া যোৱা a2 আৰু a2ৰ পৰা আমি এটা ইয়াত লম যে n মাইনাছ 7 পিছত থাকিব কি যে n প্লাস 2 ঠিক আছে এতিয়া চোৱা যে এই দুটাৰ পৰা আমি কি কৰিম n ৰ মানটো উলিয়াম এতিয়া যে n minus 7 equal to 0 আৰু এটা কি পালো যে n plus 2 equal to 0 যে n টো আমি ইয়াত ৰাখি দিম এটো মাইনাস টো হেফাৰ লৈ গলে কি হ'ব প্লাস হৈ যাব তেতিয়াহলে ইকুৱেল টু 7 আৰু ইয়াত n equal to এটো হেফাৰ লৈ কি হ'ব মাইনাস 2 ঠিক আছে তেতিয়াহলে এটো কি হ'ব এটো অসম্ভৱ হ'ব
অসম্ভৱ কিয় হ'ব যেহেতু n এটা কি n এটা ন্যাচারাল নাম্বার যে অখণ্ড সংখ্যা হ'ব ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব কিন্তু আকৌ কি স্বাভাৱিক সংখ্যাও হ'ব লাগিব এটা স্বাভাৱিক সংখ্যা ঠিক আছে আমি এটো পাৰো তেতিয়াহ'লে আমাৰ n ৰ মানটো কিমান ওলাল 7 ওলাল এতেকে n ইকুৱেল টু কিমান পালো 7 পালো আমি n ৰ মানটো পাই গলো এতিয়া আকৌ আমাৰ কাৰ মান উলিয়াব লাগিব এৰ মান এতিয়া আমি 7 ৰ মানটো n ৰ মানটো আমি সমীকৰণ 1 ত বহুৱাই দিলে এৰ মানটো ওলাই যাব এতিয়া লিখা যে এতেকে n ৰ মান 1 নং সমীকৰণত বহুৱাই পাও ঠিক আছে আমি 1 নম্বৰ সমীকৰণত বহুৱাই দিম 1 নম্বৰ সমীকৰণটো কি আছিল a equal to 6 minus twice n plus a equal to 6 minus 2 into 7 n ৰ মানটো 7 ইয়াত আমি লিখি দিলো 7 plus a equal to 6 minus 2 into 7 মানে কিমান হ'ব 6 minus 14 a equal to কিমান হ'ব minus 14 ৰ পৰা যদি আমি 6 বিয়োগ কৰো তেতিয়া থাকিব ইয়াত কিমান minus 8 বাস আমি এটো পাই গলো এতেকে a equal to minus 8 আৰু n equal to পালো কিমান 7 এইখিনি আমাৰ কি ৰিজাল্ট হ'ব ঠিক আছে